আৰু বেলেগক মাতিব পৰাটো তাৰ চান্স নাথাকিব গতিকে যোনে সংখ্যা গৰিষ্ঠ পাব ইয়ে চৰকাৰ বনাব ইয়ে মাতিব আন্দোলনটো প্ৰমোদ বড়োৰ নহয় আন্দোলনটো বড়ো জনগোষ্ঠী মই যেটো দেখিলোঁ 40টা সমষ্টিত ৰাইজে সিদ্ধান্ত লৈছে এইবাৰ UPPLকে চৰকাৰত আনিব লাগে তাৰ গতিকে হাগ্ৰামা মহিল ডাঙৰীয়াই যি সময়ত সংগ্ৰাম কৰিছে তেখেতে তেনেহ'লে নাটকীয়ভাৱে কৰিছিলে পাইছে গতিকে মাৰিয়াম বাইদেউকে চবে আকলি লৈছে আৰু নোনাই চেৰপাং এইবাৰ যিকোনো পৰিৱেশৰ বিনিময়ত যোনে যিমান কষ্ট নকৰক কিয় UPPLৰ খাতাত আহি আছে এইটো চিয়ৰ চাওক তেনেকুৱা কোনো প্ৰভাৱ নাই নিজৰ দলীয় কৰ্মী নিজৰ দলৰ সমৰ্থকক লৈ মিটিং কৰিছে আমিও কৰিছোঁ নিৰ্বাচনতো চবেই আহিব মুখ্যমন্ত্ৰী আহিব ডাঙৰ নেতা আহিব কিন্তু ইতিমধ্যে মই যেটো দেখিলোঁ 40টা সমষ্টিত ৰাইজে সিদ্ধান্ত লৈছে এইবাৰ UPPLকে চৰকাৰত আনিব লাগে কাৰণ 5টা বছৰ UPPLে প্ৰমাণ কৰি দিছে যে কোনবা ৰাজনীতিৰ যদি নীতি আদৰ্শ থাকে ৰাজনীতিক দলৰ সমাজখন ভালেকে আগবাঢ়ি লৈ যাব পাৰে আৰু ৰাজনীতিক নেতৃত্বৰ যদি ইচ্ছা শক্তি থাকে দূৰদৰ্শিতা থাকে প্ৰত্যেকটো কামটোকে কৰিব পাৰে যিমানে পইচা থাকক নাথাকক যদি কাৰোবাৰ সংখ্যা গৰিষ্ঠ পায় তো সিহে চৰকাৰ বনাব ই আৰু বেলেগক মাতিব পৰাটো তাৰ চান্স নাথাকিব গতিকে যোনে সংখ্যা গৰিষ্ঠ পাব ইয়ে চৰকাৰ বনাব ইয়ে মাতিব গতিকে UPPLে সংখ্যা গৰিষ্ঠ পাই আছে এইটো নিশ্চিত চাওক আন্দোলনটো প্ৰমোদ বড়োৰ নহয় আন্দোলনটো বড়ো জনগোষ্ঠীৰ আন্দোলনটো জনগোষ্ঠীবিলাকে কৰিছে প্ৰমোদ বড়ো মাৰ গৰ্ভৰ পৰা জন্ম পাই মই আন্দোলন কৰিম বুলি ওলাই অহা নাই আন্দোলন কোনো এনেকা নকৰে তেখেতে বুজি নাপায় এটা পৰিৱেশে মানুহক আন্দোলন কৰিবলৈ বাধ্য কৰায় গতিকে হাগ্ৰামা মহিল ডাঙৰীয়াই যি সময়ত সংগ্ৰাম কৰিছে তেখেতে তেনেহ'লে নাটকীয়ভাৱে কৰিছিলে নেকি তেখেতক প্ৰশ্ন কৰিব লাগিব তেখেতৰ অস্ত্ৰ লৈ সংগ্ৰাম কৰিছিলে তো নাটকীয়ভাৱে কৰিছিল প্ৰমোদ বড়োই কোনো কাৰণে নিজৰ কাৰণে কৰা নাই আৰু নকৰে নিজৰ কাৰণে কৰিব লাগিলে ঘৰত যাই খেতি কৰি খাম ৰাইজৰ লগত কাম কৰিম কিন্তু আজি পলিটিক্স কৰিব অহাৰ লগে লগে 35টা আমাৰ যেটো 35 লাখ জনগণ আৰু 26টা জনগোষ্ঠীৰ কাৰণে কাম কৰিব আহিছোঁ ইটোৰ কাৰণে আমি 125 যি এমেণ্ডমেণ্ট সংবিধানৰ যেটো সংশোধন বিচাৰি আছোঁ ইটো হোৱাৰ লগে লগে VCDC ইলেকশ্যন হ'ব মই শুভেচ্ছা জনাইছোঁ তেখেতলৈ ডাঙৰ শুভেচ্ছা জনাইছোঁ মই একদম চিঠি লৈ লওক সবে চিঠি লৈ লওক তেনেকা দেশত কিবা আইন আছে নেকি ইলেকশ্যন হোৱাৰ আগতে চিঠি পঠাই আহিম বুলি কয় এইটো আৰু সৰু বাচ্চাৰ নিচিনা কথা